কম মছলাৰে একেবাৰে ঘৰুৱা পদ্ধতিয়ে আজি পনীৰ বনাই খাওঁ আহক। তাৰ কাৰণে লৈ লৈছোঁ এয়া পনীৰ আৰু কেপচিকাম, বিলাহী, পিঁয়াজ, লগতে আদা, নহৰু, জলকীয়া, তেজপাত আৰু কম পৰিমাণে অলপ মছলা। প্ৰথমতে পনীৰখিনি অলপমান ফ্ৰাই কৰি ল'লোঁ। তাৰপাছতে কেৰাহীতে দি লৈছোঁ তেল, যিটো একেবাৰে জৰুৰী। তাৰপাছত দি ল'লোঁ পিঁয়াজ আৰু আদা, নহৰু পেষ্টখিনি। তাৰপাছত দি লৈছোঁ কেপচিকাম আৰু কেপচিকামখিনি, পিঁয়াজখিনি অকণমান লৰাই এনেকৈ ফ্ৰাই কৰাৰ পাছত দি দিছোঁ এয়া বিলাহী আৰু ভালদৰে লৰাই মেলি একেবাৰে কম পৰিমাণে অলপমান জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ মিক্স কৰি তাতে দি দিছোঁ, যিহেতু একেবাৰে নিদিলেও ভাল নালাগিব। আৰু জোখ অনুসৰি নিমখ, হালধি দি ভালদৰে লৰাই তাতে অলপমান উতলা পানী দি লৈছোঁ আৰু উতল অহাৰ পাছত দিছোঁ এয়া তেজপাত আৰু কেইটামান কটা জলকীয়া। তাৰপাছতে আৰু কাঢ়ি থোৱা পনীৰখিনি তাত দি দিলোঁ আৰু অলপ পাছত এয়া আমাৰ পনীৰ ৰেডি হৈ গ'ল। এনেকুৱা ঠাণ্ডা বতৰত যদি আপোনালোকেও কিবা এটা এনেকৈ চিম্পুলকৈ বনাই খাব মন যায়, তেনেহ'লে এইটো ট্ৰাই কৰিব পাৰে। আৰু দেখি কিন্তু নাহাঁহিব দেই ৰেচিপিটো। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট আকৌ আহিম এটা মিনি ব্লগ লৈ।